পাগলিয়া হারা গো মারবাই আমার ঘর সোনা বৈজন্তর ফাহা পাগলিয়া পুরে মারবাই পাগলিয়া হারা গো মারবাই গোট শিখাইও বাকু ফুরজার রোবা পারবাই মদন ঠোবা গোট শিখাইও বাকু ফুরজার রোবা পারবাই মদন ঠোবা লালা নাই পাগলিয়া কি ধর্মা আমাৰ সোণালী জয়ন্তী বিহু এইবাৰ গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহু আৰু গান্ধীবাৰী হালামাৰী ৰংজালী বৈশাগু আফাদৰ এই বছৰ 50 বছৰ হৈছে আৰু 50 বছৰীয়া এই বিহু আমি অতি জাক জমকতাৰে গান্ধীবাৰীৰ মাজমজিয়াত গান্ধীবাৰী হাইস্কুল খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। যোৱা 1 তাৰিখৰ পৰা অহা 5 তাৰিখলৈকে আমাৰ এই অনুষ্ঠান চলিব। বিভিন্ন কাৰ্যসূচী খেলা ধূলাৰ পৰা আদি কৰি পুৰুষ মহিলা সকলো শ্ৰেণীকে কৃষকৰ পৰা আমাৰ চাকৰি কৰালৈকে ঘৰৰ পাকঘৰত ৰান্ধি থকা মহিলালৈকে স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলো শ্ৰেণীকে আমি সকলোকে চুই যোৱাকৈ আমি কাৰ্যসূচীবিলাক ৰাখিছোঁ। আমি সকলো ধৰণৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি অতি আন্তৰিকতাৰে আমি কামনা যেনেকৈ কৰিছিলোঁ তেনেকুৱাকৈ আমি পাইছোঁ। ৰাইজৰ একেবাৰে হিল্লোল ভাঙি আমাৰ অঞ্চলৰ গান্ধীবাৰী ৰাইজৰ মানুহে অকল গান্ধীবাৰী বুলি নহয়, গান্ধীবাৰীৰো কিছু ওচৰ চুবুৰীয়া যিবিলাক গাঁও সকলোৱে অতি সহজে আন্তৰিকতাৰে এই অনুষ্ঠানটোৰ লগত সহযোগিতা আগবঢ়াইছে। অনুষ্ঠানটো সুন্দৰভাৱে চলাই নিয়াৰ ক্ষেত্ৰত সকলোৰে অৰিহণা আমি একেবাৰে সম্পূৰ্ণভাৱে পাবলৈ সক্ষম হৈছোঁ। আৰু আগত আমাৰ 2টা দিন বাকী আছে, 4 আৰু 5, অহাকালি আৰু পৰহি। গতিকে আজি আমাৰ মুকলি বিহু আৰু বৈশাগু মোচানাই আছে। আজি বৰ্তমান আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে। অলপ পিছত আমাৰ বিহু আৰু বৈশাগু মোচানাই প্ৰতিযোগিতা চলিব। অহাকালি আমাৰ বিভিন্ন খেল ধেমালি আকৌ আছে। পিঠা পনাৰ পৰা আদি কৰি আৰণাই গামোচাৰ প্ৰদৰ্শনী অনুষ্ঠান আছে। তাৰপিছত আমাৰ আজি মুকলি বিহু আছে। মুকলি বিহুত আমাৰ বড় অভিনেতা আমাৰ ফেইলা বৰগোহাঁই তেখেত আমাৰ আজি আহিব। অহাকালি আমাৰ ফুকন বড়ো কণ্ঠশিল্পী জনপ্ৰিয় কণ্ঠশিল্পী ফুকন বড়ো আহিব। 5 তাৰিখে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আহিব। আৰু দিনৰ শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা আছে। সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ জনপ্ৰিয় অভিনেতা চম্পক শৰ্মা, জনপ্ৰিয় অভিনেত্ৰী হেলিনা দৈমাৰী, এনেকুৱাকৈ আমি বিভিন্ন শিল্পীসকলক গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আমাৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে আমি এইবিলাক ইয়াৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছোঁ, সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছোঁ। ইয়াত আটাইতকৈ অতি আনন্দৰ বিষয়টো এইটোৱে যে ইয়াত কেৱল মাত্ৰ বিহু নহয়, ইয়াত বিহুৰ লগত বৈশাগু আছে। বৈশাগু আৰু বিহু দুয়োটা আমি একেলগে সংলগ্ন হৈ আজি 50 বছৰ অতিক্ৰম কৰিছোঁ। গান্ধীবাৰী হিচাপে ইয়াতকৈ আৰু আনন্দ আৰু সুখৰ বতৰা আমাৰ কাৰণে একো হ'ব নোৱাৰে। সুন্দৰ অনুষ্ঠান চলি আছে। এই অনুষ্ঠানত আমি সকলোৰে সহযোগিতা আন্তৰিকতা কামনা কৰিছোঁ। ধন্যবাদ।